চৰকাৰী ঘৰৰ কেইবাখনো ডিষ্ট্ৰিক্টত নতুন লিষ্ট আহিছে আৰু এই লিষ্টত নাম থকা সকলো হিতাধিকাৰীয়ে 30 তাৰিখৰ ভিতৰতে ছেকেণ্ড আৰু থাৰ্ড ইনষ্টলমেণ্ট লাভ কৰিব। নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ নতুন এটা আপডেট লৈ পুনৰ আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ। যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰি আছে বা জিঅ'টেক কৰি থৈছিল তেন্তে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চৰকাৰী ঘৰৰ নতুন আপডেটসমূহ আৰু লিষ্টত নিজৰ নাম চেক কৰিবৰ কাৰণে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই অফিচিয়েল ৱেবছাইটটো অ'পেন কৰি ল'ব আৰু এই ৱেবছাইটৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তাত ক্লিক কৰি আপোনালোকে এই পেজখনত আহিব পাৰিব আৰু চেক কৰাৰ আগতে আপোনালোকক জনাই লওঁ যে যিসকলে বৰ্তমানলৈকে প্ৰথম কিস্তিৰ টকা লাভ কৰিলে তেওঁলোকে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে যদি এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই তেন্তে অতি সোনকালে গাঁও পঞ্চায়তত গৈ পঞ্চায়তৰ মেম্বাৰসকলক জনাব আৰু তেওঁলোকে আপোনাৰ ঘৰত আহি ঘৰৰ ফটো তুলি নেক্সট ইনষ্টলমেণ্টৰ কাৰণে ভেৰিফিকেশ্যন কৰি দিব আৰু আপোনালোকে কোনকেইটা ইনষ্টলমেণ্ট পাবলৈ বাকী আছে ছেকেণ্ড নে থাৰ্ড মোক কমেণ্ট কৰি জনাব। এই সকলোবোৰ চেক কৰিবৰ কাৰণে লগতে লিষ্টত নিজৰ নাম চাবৰ কাৰণে আপোনালোকে এই পেজখনৰ ওপৰত আৱাজ অফ অপশ্যনত ক্লিক কৰিব, নেক্সট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব আৰু ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এই পেজখন অ'পেন হ'ব। ইয়াত আপোনালোকে 2 নম্বৰ অপশ্যনটো হাউচ প্ৰগ্ৰেছ এগেইন দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়েৰ এই অপশ্যনটোত ক্লিক কৰিব। নেক্সট এই পেজখন অ'পেন হ'ব। ইয়াত আপোনালোকে নিজৰ সম্পূৰ্ণ এড্ৰেছ ফিল আপ কৰিব। নিজৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু গাঁও পঞ্চায়ত এই সকলোবোৰ চিলেক্ট কৰাৰ পাছত তলত কেপচা এটা দিয়া আছে, এইটো শুদ্ধকৈ লিখি ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু ছাবমিট কৰাৰ লগে লগে আপোনাৰ গাঁও পঞ্চায়তৰ সম্পূৰ্ণ লিষ্ট আহি পৰিব আৰু তললৈ স্ক্ৰল ডাউন কৰি আপোনাৰ নিজৰ নামটো এই লিষ্টখনত চেক কৰি ল'ব। আৰু নতুনকৈ জিঅ'টেক কৰা সকলৰ বৰ্তমানলৈকে নতুন লিষ্ট প্ৰকাশ হোৱা নাই। যিহেতু ইলেকশ্যনৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে কৈছিল যে অসমত নতুনকৈ 15 লাখতকৈ অধিক ঘৰ দিয়াৰ কথা আৰু ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ লগে লগে 26-27 বৰ্ষৰ পৰাই নতুনকৈ জিঅ'টেক কৰা সকলৰ নতুন লিষ্ট প্ৰকাশ পাব আৰু লিষ্ট প্ৰকাশ হোৱাৰ লগে লগে এই পেজখনত আহি আপোনালোকে নিজৰ নাম চেক কৰিব পাৰিব আৰু এই সকলোবোৰ আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। ধন্যবাদ।